মই মোৰ বন্ধুৰ ঘৰলৈ গৈ আছোঁ আৰু তাত গৈ আমি গানৰ প্ৰেক্টিচ কৰিম আৰু আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। মই মোৰ বন্ধুৰ ঘৰ আহি পালোঁ আৰু মোক বন্ধু ৰখি আছে বাটত আৰু এতিয়া বন্ধু খবৰ কেনে? খবৰ ভালেই। আজি মই বহুত দিনৰ মূৰত মাতি আছিলোঁ, কিন্তু অৱশেষত আজি চিৰাজ আহিলে। আমি যিহেতু মই অলপ সংগীতৰ লগত জড়িত, হ'লে আজি বহুত দিনৰ মূৰত ভাল লাগিল লগ পাই, যি আমি সংগীতৰ অলপ সংগীতময় পৰিৱেশ কৰিম। তো বহুত ভাল লাগিছে আৰু বহুত দিনৰ মূৰত লগ পালোঁ সংগীতৰ দা। আৰু আমি ভিতৰলৈ আহিলোঁ আৰু ইয়াতে আমি গানৰ প্ৰেক্টিচ কৰিম আৰু ইয়াত হাৰমনিয়াম ৰখা হৈছে আৰু এইটো তবলা ৰখা হৈছে তলত আৰু ইয়াতে আমি প্ৰেক্টিচ আৰম্ভ কৰিম। বৰ্তমান গানৰ প্ৰেক্টিচ চলি আছে।